নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেললৈ। আজি আমি জানিবলৈ গৈ আছোঁ ভাৰতবৰ্ষৰ সকলোতকৈ ধনী 5জন ব্যক্তিৰ বিষয়ে। যোৱাটো ভিডিঅ'ত আমি জানিছিলোঁ বিশ্বৰ সকলোতকৈ ধনী 5জন ব্যক্তিৰ বিষয়ে। যদি আপোনালোকে ভিডিঅ'টো এতিয়ালৈকে চোৱা নাই তেতিয়াহ'লে আই বটনত আহি থকা লিংকটোৰ পৰা ভিডিঅ'টো চাই ল'ব পাৰে। তেতিয়াহ'লে বলক বন্ধুসকল, পলম নকৰি ষ্টাৰ্ট কৰোঁ আমাৰ আজিৰ ভিডিঅ'টি। ভাৰতবৰ্ষৰ সকলোতকৈ ধনী 5জন ব্যক্তিৰ ভিতৰত পঞ্চমজন ব্যক্তি হ'ল উদয় কোটাক। তেখেতৰ সম্পূৰ্ণ নেটৱাৰ্থ হ'ল $15.9 বিলিয়ন। তেখেতৰ সম্পূৰ্ণ ধনৰ উৎস হ'ল বেংকিং ছেক্টৰ। কোটাক মহিন্দ্ৰা বেংকৰ তেখেত ফাউণ্ডাৰ হয়। তেখেতৰ বৰ্তমান ৰেচিডেন্স হ'ল মুম্বাই। ভাৰতবৰ্ষৰ ধনী ব্যক্তিসকলৰ ভিতৰত চতুৰ্থজন ব্যক্তি হ'ল ৰাধাকিষণ দামানী। তেখেতৰ সম্পূৰ্ণ নেটৱাৰ্থ হ'ল $16.5 বিলিয়ন। তেখেতৰ সম্পূৰ্ণ ধনৰ উৎস ৰিটেইল আৰু বিভিন্ন ইণ্ডাষ্ট্ৰীত ইনভেষ্টমেণ্ট। ডিমাৰ্ট নামৰ ইণ্ডাষ্ট্ৰীটোৰ তেখেত ফাউণ্ডাৰ হয়। তেখেতৰ বৰ্তমান ৰেচিডেন্স মুম্বাই। ৰাধাকিষণ দামানীৰ ভায়েক গোপীকিষণ দামানী ভাৰতবৰ্ষৰ এজন আগশাৰীৰ বিলিয়নিয়াৰ। ভাৰতবৰ্ষৰ 5জন ধনী ব্যক্তিৰ ভিতৰত তৃতীয়জন ব্যক্তি হ'ল শিৱ নাদাৰ। তেখেতৰ সম্পূৰ্ণ নেটৱাৰ্থ হ'ল $23.5 বিলিয়ন। তেখেতৰ সম্পূৰ্ণ ধনৰ উৎস হ'ল ছফ্টৱেৰ ছাৰ্ভিচেছ। তেখেত HCL নামৰ কোম্পানীটোৰ ফাউণ্ডাৰ এণ্ড চেয়াৰমেন। তেখেতৰ বৰ্তমান ৰেচিডেন্স হ'ল দিল্লী। তেখেত টেক টাইটান নামৰ ইণ্ডাষ্ট্ৰীটোৰো ফাউণ্ডাৰ। ভাৰতবৰ্ষৰ 5জন ধনী ব্যক্তিৰ ভিতৰত দ্বিতীয়জন ব্যক্তি হ'ল গৌতম আদানী। তেখেতৰ সম্পূৰ্ণ নেটৱাৰ্থ $50.5 বিলিয়ন। তেখেতৰ সম্পূৰ্ণ ধনৰ উৎস আদানী ইনফ্ৰাষ্ট্ৰাকচাৰ কোম্পানী আৰু তেখেতৰ বৰ্তমান ৰেচিডেন্স হ'ল আহমেদাবাদ। লগতে তেওঁৰ মুম্বাই ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ 74% শ্বেয়াৰ হোল্ড আছে। লগতে অন্যান্য ইণ্ডাষ্ট্ৰী যেনে ৰিনিউৱেবলছ ফ্লেম, আদানী গ্ৰীণ এনাৰ্জি আদিতো প্ৰায়খিনি শ্বেয়াৰত ইনভেষ্টমেণ্ট আছে, যাৰ বাবে তেওঁ ইণ্ডিয়াৰ দ্বিতীয়জন ধনী ব্যক্তি হয়। ভাৰতবৰ্ষৰ ধনী ব্যক্তিসমূহৰ ভিতৰত প্ৰথমজন ব্যক্তি হ'ল মুকেশ আম্বানী। লগতে তেওঁ এছিয়াৰো প্ৰথমজন ধনী ব্যক্তি। তেখেতৰ বৰ্তমান ৰেচিডেন্স হ'ল মুম্বাই। তেখেতৰ সম্পূৰ্ণ নেটৱাৰ্থ হ'ল $84.5 বিলিয়ন। তেখেতৰ সম্পূৰ্ণ ধনৰ উৎস ডাইভাৰ্ছ হয়, অৰ্থাৎ বিভিন্ন ইণ্ডাষ্ট্ৰীৰ লগত জড়িত। তেখেত হ'ল ৰিলায়েন্স পেট্ৰলিয়াম আৰু নেচাৰেল গেছ ইণ্ডাষ্ট্ৰীৰ অ'নাৰ। লগতে তেওঁ ইণ্ডিয়াৰ লাৰ্জেষ্ট টেলিকম ইণ্ডাষ্ট্ৰী জিঅ'ৰ মেক্সিমাম শ্বেয়াৰ হোল্ডাৰ। ভৱিষ্যতলৈ এনেধৰণৰ আৰু ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰক, লগতে শ্বেয়াৰ কৰক।